এটা আধা রাস্তার পৰা মোর রাস্তা যদি কোনোবা কাটি দিয়ে মই কি কৰিম ভাই এতিয়া মোর কাম আছিল হয় মই বিধায়ক হিচাপে মোর সমষ্টি হোৱাৰ কাৰণে মোর কাম আছিল ভাই কিন্তু এতিয়া আধা ৰাস্তাৰ মাজত মানে কোনোবা আহি পেলাই ৰাস্তাটো কাটি দিলে না মোর মইতো আৰু বেলেগে হাত দিয়াবিলাকতো যাহা তাহা হাত দিলে মোৰতো হাত জ্বলি যাব পাৰে না ভাই সেই বিপদত মই কিয় সোমাই যাম ভাই সেই কণ্ট্ৰভাৰ্চিত মই কিয় সোমাই যাম যোনে আৰম্ভ কৰিছে লেট এম ফিনিছড তেখেতসকলক ফিনিছ কৰিবলৈ দিয়ক মই আগভাগ ল'বৰ কাৰণে এখেতসকলক আপিল কৰিছোঁ যিবিলাকে আৰম্ভ কৰিছে সোনকালে ইহঁতে ৰাইজৰ ৰোগত পৰাৰ পৰা ৰক্ষা পাবলৈ হ'লে সোনকালে স্থায়ী পাৰ্মানেণ্ট ডক্টৰ নাৰ্ছ কম্পাউণ্ডাৰ পেৰামেডিকেল ষ্টাফ আমাৰ টাৰ্গেট পৰ্টেটৰ যিবিলাক ষ্টাফ আছে কমপ্লিট এক্সৰে মেচিন ছ'ন'গ্ৰাফি মেচিন যিবিলাক মানে লেবৰেটৰী টেকনিচিয়ানবিলাকে চলোৱা মেচিনাৰী এইবিলাক সময় দিয়ক ইয়াৰ পিছত আকৌ আৰম্ভ কৰক এইটোতো 100% আৰু মানে শুদ্ধ কি ভুলনো আছে ভাই এতিয়া হস্পিটেল ময়ে NHMৰ পৰা অসম চৰকাৰৰ পৰা বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতৰ আশীৰ্বাদত তেখেতৰ কৃপাত মই আনিলোঁ ময়ে ফাউণ্ডেশ্যনো কৰিলোঁ ময়ে বনালোঁ এইটো মই আনা কাম ভাই এতিয়া হস্পিটেল আনিছে ঘৰ বনাইছে বুলি হস্পিটেল নিজে নিজে হৈ নুঠে নহয় হস্পিটেল 30 বেডেড মডেল হস্পিটেল হ'বলৈ হ'লে বিল্ডিংটো কমপ্লিট হৈছে লগে লগে খুলিব লাগে তেনেকুৱা নহয় ভাই হস্পিটেল বিল্ডিং ঘৰ নিৰ্মাণ কৰাৰ পাছত আপুনি তাতে এটা মডেল হস্পিটেল হ'বলৈ হ'লে কিমানজন ডক্টৰৰ চেংচনৰ প্ৰয়োজন আছে কিমানজন নাৰ্ছৰ প্ৰয়োজন আছে কিমানজন কম্পাউণ্ডাৰৰ মানে পষ্ট চেংচনৰ প্ৰয়োজন আছে পেৰামেডিকেল ষ্টাফ কেইজন লাগে 4th গ্ৰেড 3rd গ্ৰেড এমপ্লয়ীবিলাকৰ কেইজন লাগে এইবিলাকৰ প্ৰথম পষ্টটো চেংচন হ'ব লাগিব গভৰ্ণমেণ্টৰ পৰা চেংচন কৰাব পাৰিব লাগিব গভৰ্ণমেণ্টে চেংচন পষ্টটো দিয়াৰ পাছত তাত ইণ্টাৰভিউ পাতিব ইণ্টাৰভিউ পাতাৰ পাছত গোটেই পষ্টটো যেতিয়া ফিল আপ হোৱাৰ পাছত যেতিয়া ইয়াত পষ্টিং কৰা হ'ব তেতিয়াহে ভাই হস্পিটেলটো মুকলি কৰিব লাগে এজনো ডক্টৰ নাই ভাই পষ্ট চেংচন কৰাই নাই এজনো নাৰ্ছ নাই ভাই এজনীও নাৰ্ছ নাই তাত চেংচন দিয়াই নাই ভাই ইণ্টাৰভিউ হোৱাই নাই ভাই পষ্টিং হোৱাই নাই ভাই এজনো 4th গ্ৰেড 3rd গ্ৰেড ষ্টাফ নাই ভাই পষ্ট চেংচন দিয়াই নাই পষ্টিং দিয়াই নাই আপুনি ঘৰ হৈছে বুলি তাতে নাম খামাবৰ কাৰণে পিঠা কাটি পেলাই বা ল'ব খুজিলে এইটো মানে মানুহবিলাকে নাহাঁহিলে এনে থাকিব এইটো হাঁহিয়াৰ পাত্ৰ হ'ল এইবিলাক কাৰ্য কৰিব নালাগে এইবিলাক কৰাটো ঠিক হোৱা নাই আৰু যোনে পিঠা কাটিছে সিও বুজিব পাৰিব লাগিছিল ভাই যোনে গভৰ্ণমেণ্ট চলাইছে এওঁলোকে অলপ জানিব লাগিব বুজিব লাগিব অলপ এলাৰ্ট হ'ব লাগিব ছিষ্টেম প্ৰক্ৰিয়া সেইবিলাক জানিব লাগিব প্ৰচেছৰ কথা বুজিব লাগিব এটা হস্পিটেল এনে নহয় এটাতো ভোট বাংলা হৈ গ'ল ভাই লগে লগে হস্পিটেল খুলিলে ৰাতিপুৱা সেই সন্ধিয়াতে তালা বন্ধ কৰি আজিলৈকে তালা বন্ধ আৰু মাজত ক'ৰবাত গোসাঁই নিচিনাৰ পৰা এজন ডক্টৰ আনিলে সপ্তাহত 2 বাৰ ডিউটিবলৈ দিব লাগে ক'ৰবা বোলে দতমাৰ পৰা এজন ডক্টৰ আহি পেলাই মানে সপ্তাহত বোলে 2 দিন ডিউটি দিব লাগে এনেকৈ নচলে নহয় এটা হস্পিটেল পাৰ্মানেণ্ট ষ্টাফ শুড বি পষ্টেড দিয়াৰ দেন আফটাৰ ইউ শুড অপেন দি মানে মডেল হস্পিটেল উইদাউট হেভিং এনি ষ্টাফ হি মে বি ডক্টৰ অৰ নাৰ্ছ ইউ শুড ফাৰ্ষ্ট মানে টেক দি পলিচি to sanction the post of the doctor and then after being posted there you should inaugurate the hospital otherwise it will be vote bangla eta to vote bangla hoi gol bhal eto ki befar bhai এইবিলাক system no বুজাকে কিয় কৰিব লাগে অলপ তো আলোচনা কৰিলে হেতেন মোৰ লগত মই ভালকে system বিলাক বুজালে হেতেন অলপ তো ফুদক ভাই মইও তো এমএলএ হয় মোক তো ইনভাইট কৰা নাই আৰু ইনভাইট কৰিলেও মই নাহিলো হয় কাৰণ ডক্টৰ চেংচন নাইয়ে ভাই তাত আহি পেলাই মই ৰাইজৰ হাঁহিয়াৰ পাত্ৰ হোৱাটো ভাল হ'ব মোৰ নিচিনা মানুহ ৰাইজৰ হাঁহিয়াৰ পাত্ৰ হোৱাটো ৰাইজে বিচাৰিব ৰাইজে না মোক মানে গালি দিলেহেঁতেন আপুনি কিয় আহিব লাগে তাত এজনো ডক্টৰ নাই ভাই এজনো নাৰ্ছ নাই ভাই কিয় আহিব লাগে ৰাইজেতো মোক হাঁহিব না ৰাইজেতো মোক বেয়া পাব না মই ৰাইজক সন্মান দিওঁ মই ৰাইজক শ্ৰদ্ধা কৰোঁ ৰাইজ মোৰ ভগৱান আৰু ভগৱানবিলাকক অসন্তুষ্ট কৰি পেলাই মই একো কাম কৰিব নোৱাৰোঁ এতিয়া পকেৰা মডেল হস্পিটেল নামতহে মডেল হস্পিটেল উইদাউট ডক্টৰ উইদাউট নাৰ্ছ উইদাউট কম্পাউণ্ডাৰ হস্পিটেল এখন কেতিয়াও হ'ব নোৱাৰে সেইটো এতিয়া ভোট বাংলা
আৰু ফকিৰাগ্ৰামবাসী ৰাইজৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত লজ্জাজনক ঘটনা। ফকিৰাগ্ৰামবাসী ৰাইজক আজি বুৰ্বক বুলি এওঁলোকে ভাবাটো ভুল। ফকিৰাগ্ৰামবাসী ৰাইজ বুৰ্বক নহয়। ফকিৰাগ্ৰামবাসী ৰাইজক কেনেকৈ ভাবি পেলাই কোনোবাই যদি ইনাগুৰেশ্যন কৰিছে, ভাবাবিলাকে এই লিডাৰবিলাকেহে নিজে এই শ্ৰেণীৰ মানুহ হোৱা বুলি নিজকে বুজাই লৈছে।